বৰ্তমান এই সময়ত আমি তেনেকুৱা আলোচনা কৰা নাই। যোৱা মাহত আমি আলোচনা কৰিছিলোঁ আৰু তেতিয়া আমি দাবী জনাইছিলোঁ কি নিৰ্বাচনটো যিমান পাৰে সোনকালে হ'ব লাগে আৰু কৰোনা ভাইৰাছৰ পৰিৱেশ লাহে লাহে মানে খাম কাটিছে। এই কাৰণে বিহাৰত আজি নিৰ্বাচন হৈ আছে, বিভিন্ন স্থানত নিৰ্বাচন হৈ আছে। গতিকে আমাৰ ইয়াতো নিৰ্বাচনটো পাতিব লাগে, এই কথাটো আমি নিৰ্বাচন আয়োগক কৈ আছোঁ। কিন্তু যিহেতু নিৰ্বাচনটো কৰোনা ভাইৰাছৰ কাৰণে পিছুৱাইছে, এইটো সম্পূৰ্ণ অসম চৰকাৰ আৰু অসমৰ স্বাস্থ্য বিভাগৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এতিয়া যিহেতু আমি দেখিবলৈ পাইছোঁ চৌপাশে কি কৰোনা ভাইৰাছৰ ইমান এটা ইম্পেক্ট বা তেনেকুৱা নাই, তো সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে যিমান পাৰে শীঘ্ৰে নিৰ্বাচনটো পাতিব লাগে আৰু এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, গণতান্ত্ৰিক এটা প্ৰচেছ ইয়াত অটুট থাকিব লাগে। গভৰ্ণৰৰ শাসন চলিল 6 মাহ, এইটো সাংবিধানিকভাৱে এইটো একদম কম্পালচৰি আছিলে, সেই হিচাপে আজি শাসন চলিল। কিন্তু এতিয়া নিৰ্বাচনটো পাতিব লাগে আৰু এটা গণতান্ত্ৰিক মানে চৰকাৰ আনিব লাগে। কাৰণ এতিয়া খৰালি আহিল, এই সময়ত মাথৰি বনাব লাগে, ৰাস্তা ঘাটবিলাক বনাব লাগে, বিভিন্ন কামবিলাক কৰিব লাগে, নহ'লে বাৰিষা আহিলে আৰু মানুহৰ কষ্ট হ'ব। স্কুল কলেজবিলাক এতিয়া খুলিবলৈ আৰম্ভ কৰিছে, এই সমস্যাবিলাক সমাধান কৰিব লাগে। BTR একৰ্ড ইমপ্লিমেণ্ট কৰিব লাগে। এই গোটেই কথাটো লৈ পেলাই চৰকাৰক মানে আনিব লাগে, সেইটো আমি আহ্বান জনাইছোঁ। চাওক, এই দিশত আমাতকৈ বেছি আপোনালোকে জানে, কাৰণ আপোনালোকৰ তাত বহুত বেছি ইনফৰমেশ্যন থাকে। এতিয়া আমাৰ তাত যিখিনি ইনফৰমেশ্যন আছে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বভাৱ, মানে স্বেচ্ছাচাৰী যিটো স্বভাৱ, ইয়াত বহুত মানে দলৰ কৰ্মীবিলাকে অতিষ্ঠ হৈছে। আৰু তাত কেন্দ্ৰীয় কৰ্মীও আছে, তাত জিলা পৰ্যায়ৰ কৰ্মীও আছে, তাত ব্লক পৰ্যায়ৰ কৰ্মীও আছে। কিন্তু যোৱা 17 বছৰে এটা পৰিৱেশ পোৱা নাছিলে, কাৰণ ইয়াত বিৰোধী বুলি শক্তিশালী বিৰোধী নাছিলে। তো আজি যেতিয়া শক্তিশালী বিৰোধী আহি গ'ল, UPPL দল ইয়াতে ওলাই আহিল, ইয়াত মানে বিভিন্ন দল আহিল, BJP আহিল, বিভিন্ন দল সংগঠনবিলাক ওলাই আহিল। এই সময়ত এতিয়া সেই নেতাবিলাকে, সেই ৱাৰ্কাৰবিলাকে যিসকলে বহুত প্ৰেছাৰত, বহুত ভাবুকিত 17 বছৰে BPFত থাকিব লগা হ'ল, সেইসকলে এতিয়া লাহে লাহে দল এৰি যাবলৈ ধৰিছে। দুটা কথাত তেখেতসকলে দল এৰিব বিচাৰিছে বুলি মই ভাবিছোঁ আৰু ভাৱ বিনিময় কৰোঁতে মই এইটোৱে গম পাইছোঁ, এফালেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বেচ্ছাচাৰী মনোভাৱ, আনপিনেদি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুইটা কথাত বেয়া পাই পেলাই দলৰ পৰা গুচি যাব বিচাৰিছে। আৰু তৃতীয় পইণ্ট এটা আছে, সেইটো হৈছে কি হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মৰ যিটো শীতল যুদ্ধ, তেখেতসকলৰ শীতল যুদ্ধই দলৰ মানে কৰ্মীসকলক খুব মানে অস্বস্তিকৰ এটা পৰিৱেশ আনি দিছে। বহু বছৰ ধৰি আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীৰ যিটো ৰাজনৈতিক এইটো নিক্ষেপ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছিলে। ইফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন ব্ৰহ্ম ৰাজনীতি নিক্ষেপ কৰিবলৈ চেষ্টা কৰি আছিলে। আৰু আপোনালোকে ইয়াৰ উদাহৰণ দেখিবলৈ পাইছে, যোৱাবাৰ যেতিয়া মন্ত্ৰীসভা গঠন হৈছিলে 5 বছৰ আগত, তাত প্ৰথম লিষ্টত মানে চন্দন ব্ৰহ্ম ডাঙৰীয়াই মানে মন্ত্ৰীত্বত নাছিলে। তাত ৰিহন দৈমাৰী ডাঙৰীয়া আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আছিলে, কিন্তু চন্দন ব্ৰহ্ম নাছিলে। আৰু তেতিয়া চন্দন ব্ৰহ্ম বেছিকৈ চিয়ৰ হৈছিলে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতক মানে ৰাজনীতিত বেছি দিন থকাটো বিচৰা নাই, আৰু সেইকাৰণে তেখেতক নিক্ষেপ কৰিব বিচাৰিছিলে। আৰু আজিলৈকে সেই শীতল যুদ্ধই BPFক লাহে লাহে মানে এই কৰিছে, আৰু বহুত নেতাবিলাক লাহে লাহে ইয়াৰ পৰা ওলাই গৈছে। আমি আজিৰ তাৰিখত আমি যদিও বিৰোধী দল BPFৰ অৱস্থাটো চাই আমাৰো দুখ লাগিছে কি তেখেতসকলৰ যিটো অৱস্থা হ'বলৈ গৈ আছে, এইটো মানে তেখেতসকলৰ ভুলৰ কাৰণে হৈছে। গতিকে ৰাইজে এই কথাটো এতিয়া বুজি পোৱাটো উচিত। UPPLৰ একো প্ৰত্যাহ্বান নহয়। UPPL কাকবা টাৰ্গেট কৰি BPF, BJP, কংগ্ৰেছ কাকবা টাৰ্গেট কৰি UPPLে দল কৰা নাই। UPPLে দল কৰিছে ৰাইজক টাৰ্গেট কৰি, আমাৰ সমস্যাক টাৰ্গেট কৰি। সেইকাৰণে আমাৰ কোনো প্ৰত্যাহ্বানো নহয়, আমাৰ কোনো প্ৰতিদ্বন্দ্বীও নহয়। যদি আমাৰ প্ৰত্যাহ্বান হয়, BTR অঞ্চলৰ গাঁৱে ভূঞে দুখীয়া মানুহৰ ঘৰ হোৱা নাই, জব কাৰ্ডৰ পইচা পোৱা নাই, ৰাস্তা ঘাট হোৱা নাই, স্কুলৰ মাষ্টৰবিলাকৰ চাকৰি ৰেগুলাৰ হোৱা নাই, এইবিলাকে আমাৰ কাৰণে প্ৰত্যাহ্বান, এইবিলাকে আমাৰ কাৰণে সমস্যা। গতিকে কোনোবা ব্যক্তি, কোনোবা দলক লৈ টাৰ্গেট কৰি আমি ৰাজনীতি কৰা নাই। আমাৰ ৰাজনীতিটো হৈছে সৰ্বাংগীন উন্নয়ন হ'ব লাগে, চবেই নিৰাপত্তা পাব লাগে, সকলো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ধৰ্ম চব ৰক্ষা হ'ব লাগে, সেইটোকে আমি বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ। তেনেকুৱা একো এতিয়া তথ্য নাই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই লিডাৰ হৈ কাম কৰি আছে নে এজেণ্ট হৈ কাম কৰি আছে, মোৰ তাত তথ্য নাই, সেইকাৰণে মই ইয়াৰ ওপৰত ক'ব নিবিচাৰোঁ। কিন্তু আজি এটা বাতৰি পাইছোঁ কি অসমৰ
চিফ ছেক্ৰেটাৰী মানে সলনি হ'ব, আগৰজন ৰিটায়াৰ্ড হ'ব, নতুন এজন অসমত চিফ ছেক্ৰেটাৰী আহিব আৰু অসমৰে সন্তান জিষ্ণু বৰুৱা ডাঙৰীয়া IAS অফিচাৰ, বহুত দক্ষ এজন ব্যক্তি আৰু তেখেতে অসমৰ চিফ ছেক্ৰেটাৰী হিচাপে দায়িত্ব চম্ভালিব। মই তেখেতক কংগ্ৰেচুলেশ্যন দিছোঁ কি তেখেতে দায়িত্ব লৈ অসমৰ আমাৰ যিখিনি সমস্যা, এই প্ৰশাসনিক দিশত যিবিলাক সমস্যা আছে বা এডমিনিষ্ট্ৰেটিভ দিশত যিখিনি সমস্যা আছে এইটো সমাধান কৰিব আৰু গভৰ্নেন্স ছিষ্টেমটো ঠিক কৰিব আৰু গ্ৰাছৰুটৰ পৰা যিমানখিনি কৰাপশ্যন হৈছে বিভিন্ন লেভেলত সেইটো তেখেতে নজৰ দিব বুলি মই আশা কৰিছোঁ আৰু তেখেতলৈ শুভকামনা দিয়াৰ লগতে তেখেতৰ মানে ভৱিষ্যত মংগল উজ্জ্বল মানে কামনা কৰিছোঁ। চাওক, প্ৰত্যেকটো দলৰ মানুহে নিজে য'ত আছে সেই দলটোকে প্ৰাসংগিক কৰিবলৈ চেষ্টা কৰিব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় দলত আছে, তেখেতে ৰাষ্ট্ৰীয় দলৰ ক'ব। হাগ্ৰামাই আঞ্চলিকত আছে, সি আঞ্চলিকৰ কথা ক'ব। UDF বেলেগ কথা ক'ব, চবে নিজৰ কথা ক'ব। তো এতিয়া আমাৰ ৰাইজেহে আমি চিন্তা কৰিব লাগিব কি কোনটো দল আহিলে আমাৰ উন্নয়ন হ'ব, কোনটো দল আহিলে আমাৰ কাম কৰিব, দুখীয়া গৰীব মানুহৰ কাম কৰিব আৰু কিহৰ কাৰণে সেই দলক আমি বাছনি কৰিব লাগে, তাৰ নেতাবিলাক কেনেকুৱা, এইবিলাক লৈ পেলাই ৰাইজে ডিচিশ্যন ল'ব। কিন্তু এইটো চিন্তাটো সকলো যোনটো দলত আছে সি এইটোৱে চিন্তা কৰিব। গতিকে আজি তেখেতে ৰাষ্ট্ৰীয় দলত আছে, ৰাষ্ট্ৰীয় দলৰ কথাই চিন্তা কৰিব। তাত এই কথাটো লৈ পেলাই মই কিবা এটা বক্তব্য দিব লাগে বুলি নাভাবোঁ। কথাটো হৈছে আপুনি যোনটো দলতে নাথাকক কিয় কাম কৰাটোৱে চবচে মানে প্ৰাধান্য। কামটো কৰিব লাগিব। আপুনি ৰাষ্ট্ৰীয়ত থাকি যদি কাম নকৰে তেনেহ'লে ৰাইজৰ কি ভাল হ'ব? ৰাস্তা দলং যদি নবনায় ৰাষ্ট্ৰীয় দলত থাকি, আকৌ আঞ্চলিক দলত থাকিও আপোনাৰ ভাল নহ'ব। যদি আপুনি নিজৰ দাদা ভাইৰ মানে টকা লৈ চাকৰি দিয়ে, নিজৰ দাদা ভাইকে যদি আপুনি ঠগ প্ৰবঞ্চনা কৰে, নিজৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ দুখীয়া গৰীব মানুহৰ আইৱাৰ ঘৰৰ যদি পইচা খায় আমাৰ BPFৰ নিচিনা, তো তেনেহ'লে কেনেকৈ হ'ব? তো আপুনি আঞ্চলিকেই হওক বা ৰাষ্ট্ৰীয় হওক, প্ৰথম কথাটো হৈছে মানসিকতা, নেতৃত্বৰ যিটো ভিজন মিছন, ইয়াৰ ওপৰত কিমান দূৰদৰ্শী হয়, কিমান মানে মানৱতাটো কিমান চিন্তা কৰিব পাৰে, ইয়াৰ ওপৰেদি নিৰ্ভৰ কৰিব।